আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই এনেকুৱা এটা গাঁতৰ কথা কম যিটো গাঁতৰ ভিতৰৰ পৰা মানুহৰ চিঞৰৰ শব্দ শুনা যায় মানুহক যেনেবা কোনোবাই কুবাই আছে মানুহক যেনেবা কোনোবাই শাস্তি দি আছে এই গাঁতটোৰ ভিতৰৰ পৰা তেনেকুৱা বহুত ভয়ানক শব্দ শুনা পোৱা যায় তো এই গাঁতটো ক'ত আছে এই গাঁতটোৰ A to Z ইনফৰমেশন আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই দিবলৈ চেষ্টা কৰিম তো এই যেটো ভিডিঅ' আছে এই ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰিব আৰু এই কথাটোৰ ওপৰত আপুনি কি ভাবে তলত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কমেন্ট কৰি জনাব পাৰে আৰু এই যেটো গাঁত এই গাঁতটো আছে ৰাছিয়াত আৰু ৰাছিয়াৰ এই যেটো গাঁত এই গাঁতটোৰ নাম হল কোলা সুপাৰ ডিপ ৱাৰ হোল আৰু 1970 চনত ৰাছিয়াই এই গাঁতটো খন্দা আৰম্ভ কৰিছিল আৰু সেই সময়ত মানে 1970 চনত সেই সময়ত মানে বেলেগ যিবিলাক দেশ আছে যেনেকৈ আমেৰিকাই মানে চন্দ্ৰলৈ গৈছিল মানে বেলেগ দেশবিলাকে বিভিন্ন ধৰণৰ এক্সপ্লোৰেচনৰ কাম কৰি আছিল আৰু তেনেকৈ মানে যি ৰাছিয়া আছে ৰাছিয়াই এই যে আমাৰ